Hi guys, welcome back to my YouTube channel Mr. Borua আৰু আজি আমি যাই আছো বৰ্তমান আছো সাতগাঁও সো ডিলাৰত গৈ আছো সো বাইক এখন কিনিবলৈ সো এনেকুৱা এখন বাইক আছে মানে এই বাইকখন মোৰ লগৰটো কিনিব মানে দেওৰ সপোন আছিল মানে বলকচোন ডিলাৰত আমি যাওঁ আৰু বাইকখন আপোনালোকক দেখাই আছো আৰু মই চলাই দেখাই দিম বাৰু কেনেকা লাগে আপোনালোকে কমেন্ট কৰি জনাবচোন দাম চাওকচোন দাম আমি 6 মাইল হৈ যাম আমি খানাপাৰা ন খানাপাৰা হৈ আমি সৰু সজাই লখৰাত আমাৰ ডিলাৰটো আছে আচ্ছা পাই গ'লো 37 ৰাষ্ট্ৰীয় ঘাইপথ 37 আছিল না আপোনাৰ হেটো কম হৈ আছে না ভ্যালুটো গাড়ী বেছি নাই না 2025 থেকে হ'ব এটা এক্সিডেন্ট কৰে মতাৰ হ'ব নামটো এই গাড়ীখনৰ দাম 2,32,000 পৰিল আৰু আপোনাৰ সিসি আছে 350 সিসি তো বুলেটতকৈ ওপৰত আৰু গাড়ীখন চলাই মানে ইমান এটা মজা আছে মানে আপোনাৰ ইমান স্মুথ মানে আৰু সাউন্ডটো মজা মানে একদম স্মুথ হয় সো কমেন্ট কৰি জনাবচোন গাড়ীখন মানে কেনেকা লাগিছে মানে আৰু লুকটো কিন্তু মজা লাগিছে আৰু মেবি আপোনালোকৰো ভাল লাগিব গাড়ীখন তো আমি ফাইনালি বাইকখন উঠাই দিলোঁ মানে বাইকখন উঠাই কিনে আমি অলপ ফুৰিব আহিছোঁ এইখনে বাইক আপোনালোকক ভালকৈ দেখাই আছোঁ
চ' আমাৰ মৰমৰ দাইদেৰ গাড়ীখন আজি আহি গ'ল। আপোনালোক আগতে ভিউটো দেখাই আছোঁ বাৰু। দাইদেৰ গাড়ীখন গুড ইভিনিং ফ্ৰেণ্ডছ আহি গ'ল। গোটেই ফ্ৰেণ্ডসকলকে মানে নমস্কাৰ জনাইছোঁ। আজি বহুত কষ্ট বহুত সপোন এটা আছিলে মোৰ আপোনাৰ এনেকুৱা এখন ভাল গাড়ী লোৱাৰ। চ' আজি সপোনটো বহুত বছৰৰ মূৰত পূৰণ হ'ল, এইটো মই ধন্যবাদ দিছোঁ ভগৱানৰ ওচৰতো। আৰু এই গাড়ীখন আপোনাক মই দেখুৱাই আছোঁ গোটেইখিনি। আপোনাৰ গাড়ীখনৰ হেৰিখিনি কৈ দিয়ক না। এইখন হ'ল আপোনাৰ হণ্ডা হাইনেছ CB350 আপোনাৰ ডিলাক্স হয়, ডুৱেল টিউন। আৰু আপোনাৰ টোটেল প্ৰাইচটো আপোনাৰ 2,32,000 পৰিছে। 2,32,000 পৰিছে গাড়ীখনৰ প্ৰাইচ অন গুৱাহাটী। গতিকে বাকী যিখিনি এতিয়া বৰ্তমান আজি আনিছোঁ, এতিয়া বাকী পাৰফৰ্মেঞ্চটো ভাল চলালোঁ। অলৰেডি চিটিত চলাইছোঁ, বঢ়িয়া হৈছে। চিটিত ধুনীয়া আৰু আপোনাৰ হাইৱেত চলাওঁতে আৰু বহুত ভাল লাগিব, পূৰা ফুল্লি কমফৰ্টেবল হয়। আপোনাৰ ৰয়েল এনফিল্ডতকৈ অলপমান ভাল পাইছোঁ মানে মই, ধুনীয়া। বাকী ৰয়েল এনফিল্ড বেয়া নহয়, ৰয়েল এনফিল্ডো ভাল হয়, কিন্তু দুয়োখন মানে বঢ়িয়া কমফৰ্টেবল, এইখন মানে চলাই কমফৰ্টেবল আছে। উঠিও মজা আছে গাড়ীখনত। এওঁ এতিয়া কিনিবই একদম মজা। কিন্তু এওঁৰ কিন্তু পইচা নাই, পইচা টেনশ্যন নাই, আশা সকলোৰে পূৰণ হয়, এওঁৰো পূৰণ হ'ব। কিন্তু বহুত ভাল লাগিছে চলাই, মজা আৰু মজা পাইছোঁ চলাই। ইন ফিউচাৰ কি হ'ব নাজানো, কিন্তু বৰ্তমান টুডে আজিৰ ডেটলৈকে ফুল্লি অ'কে। বাকী এখেতে বাকীখিনি গাড়ীখনৰ বিষয়ে আৰু অলপমান ডিটেইলছ কৈ আমাৰ অজন্তা বৰুৱাই বুজাই দিব। আৰু চিচি আছে আপোনাৰ হেৰি চিচি আপোনাৰ 350 আছে। 350 কিমান হেভি মানে। বঢ়িয়া গাড়ী। চ' আপোনালোকে কমেণ্ট কৰি জনাবচোন মানে গাড়ীখন কেনাই। আৰু আপোনালোকেতো জানেই ন এই গাড়ীখনৰ বিষয়ে।